গুড মৰ্ণিং গাইজ। তো শুই উঠিলোঁ এতিয়া। আমাৰ ৰুমৰ বাহিৰৰ নজাৰাটো দেখাই দিওঁ অলপ কেনে। চেণ্ডেলযোৰ পিন্ধিলোঁ বলক এতিয়া ৰুমৰ বাহিৰত চাওক কি মজা। ৰাতিপুৱা এনেকে শুই উঠি পেলাই ইমান সুন্দৰ প্ৰকৃতিৰ মাজত মানে কিবা এটা মেহেক এটা আহি আছে, ধুনীয়া গোন্ধ এটা আহি আছে। আৰু আমি থকা এইটো ৰুমটো এইটো হয়, একচুৱেলি এইটো কনফাৰেন্স হল হয়। তো এনেকে এইটো আৰু আজি এইবিলাক কৰি দেখাওঁ আপোনালোকক। স্কাই চাইক্লিংটো নকৰোঁ, এইবিলাক বটিং কৰিম আৰু কিবা কিবি কৰিম আৰু যি যি আছে। স্কাই চাইক্লিংটো কৰিব পাৰোঁ, নকৰিবও পাৰোঁ। এইফালে চাওক এইটো কি হয় বা, এইটো চাইক্লিঙে হয়। চাওক কি ধুনীয়া ধুনীয়া জেগা। এইটো এটা ৰুম হয়, আমিতো ৰুমটো নাপালোঁ বাৰু। ৰুমটো পোৱা হয় ভাল লাগিল হয়, কিন্তু একো নাই আৰু ৰুমটো নহ'লেও উপায়টো নাই। ইয়াৰে জেগাটো বহুত ধুনীয়া মানে, আৰু ইয়াতে মানে এটা সৰু সুৰা ঘৰ, সেই গাঁও এখন থাকিব পাৰিব, ইমানেই ডাঙৰ এৰিয়া তাৰমানে। আপোনাৰ কালি সোধোতে কৈছিলে কি এইটো গোটেই এৰিয়াটো 82 বিঘাৰ বোলে। 82 বিঘা ভাবি চাওক কিমান ডাঙৰ হ'ব পাৰে। সৰু সুৰাকে এখন গাঁও বসি যাব পাৰিব ইয়াতে। এইবিলাক নাৰিকল গছ আছে, বহুত কিবা কিবি আছে আৰু একদম ধুনীয়াকে মেইনটেনেঞ্চ কৰি ৰাখিছে। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, ষ্টাফৰ মানুহখিনি বহুত ভাল তাৰমানে। আপোনালোক বহুত ৱেল বিহেভ কৰে, মজা আৰু আপোনালোকে আহিলে ধুনীয়া হ'ব যদি আহে। বাকী এতিয়া শুই উঠি গাটো ধুব যাম চুইমিং পুলত, সেইটো দেখাম। চুইমিং পুলত গা ধুম মানে, ইয়াতে চুইমিং পুলত কি কৰে, আগতে চাৱাৰ ল'ব লাগে, তাৰপিছত চুইমিং পুলত সোমাব লাগে। আকৌ চুইমিং পুলত সোমালেতো চাৱাৰ ল'বই লাগে আৰু সেইটো চবে জানেই। তাৰমানে এইটো ভাল কাম কৰিছে। কিছুমানে মানুহে মানে ঘামি জামি আহেতো বহুত দূৰৰ পৰা, কিছুমানে বা নাহিলেও একচুৱেলি হাইজেনিক হৈ পেলাই পুলত নামিব লাগে, যিহেতু এইটো পানীটো তাতে জমা হৈ থাকে। একদিনৰ মূৰে মূৰে চেঞ্জ কৰে বাৰু, তথাপিতো মানে এতিয়া ড্ৰিমলেণ্ডত সিদিনা ইয়াতে পানীটো খালি অলপ দ হয়। ড্ৰিমলেণ্ডত সিদিনা যাওঁতে তাতে ইমান মানুহ আছিলে, তো ইমান হাইজেনিক নহয় আৰু তাতে, কিন্তু ইয়াতে হাইজেনিক কৰি ৰাখে বহুতখিনি। ফাইনেলি গা ধুবলৈ আহি গৈছোঁ। এইটো পুলটো চাব পাৰে, পানীটো দ আছে দেই, তলত দেখাই পায় পুৰা, তথাপি দ আছে পানীটো। এতিয়া নামি যাওঁ তলত। পানীটো অলপ হালকা হালকা গৰম আছে। চাওক নামি আহিলোঁ, চাওক মানে এইখিনি পাইছে, বহুত দ হয়। ড্ৰিমলেণ্ডততো ইমানখিনিতে আহে, ইমানখিনি। ইয়াতে আপোনালোকৰ ইয়াতে বহাৰ জেগা আছে, চাওক ইয়াতে বহি আৰু আপুনি নাৰিকল পানী খাই থাকিব যদি নাৰিকল পালে হয়। আছে চাগে নাৰিকল, নাৰিকল গছ আছেতো। মজা আৰু এতিয়া গাটো ধুই লৈ অলপ পুলত, তাৰপিছতে চাৱাৰ ল'ম, তাৰপিছতে আমি ব্ৰেকফাষ্ট কৰিম। ৰুমৰ লগত ইনক্লুড কৰা আছে, তো ব্ৰেকফাষ্ট কৰোঁতে দেখাই আছোঁ কি কি দিয়ে কি কি নিদিয়ে, চাই থাকিব। তো এতিয়া অলপ সাঁতুৰি লওঁ, চাই থাকক আপোনালোকে। মই এতিয়া ডুব মাৰিম। আমি এতিয়া গা চা ধুলোঁ আৰু গা চা ধুই এতিয়া ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ। তো ব্ৰেকফাষ্টত কি কি দিয়ে কি কি নিদিয়ে আপোনালোকক দেখাই আছোঁ ভালকৈ। আৰু ইয়াতে মানে সৌন্দৰ্যটো বহুত ভাল, আৰু কি ক'ম আৰু মানে বাৰে বাৰে কৈ থাকিব লগা হৈছে। মানে বহুত বেছি এক্সপিৰিয়েঞ্চ কৰিছোঁ ইয়াত থাকি কিনে। মানে গাঁৱৰ পৰিৱেশ আমি ফাৰ্ষ্ট দেখা পোৱা নাছিলোঁ, কিন্তু আজি গাঁৱৰ পৰিৱেশটো দেখি, গাঁৱতো ইমান ধুনীয়া ধুনীয়া বস্তু ডেক'ৰেট কৰিব পাৰে মানুহে, ভাবা নাছিলোঁ মানে। এইবিলাক টমটমবিলাক যে আছে, ইয়াতে মানুহৰ লেগেজবিলাক অনা নিয়া কৰিব লাগে। তো মানে এইটো ডাঙৰ এৰিয়াটো, তো গাড়ীত লৈ যায় লেগেজবোৰ। খোজকাঢ়ি শেষ নহ'ব, ইমান মানে জেগাবোৰ
বহুত ভাল লাগে আৰু আপোনাৰ গেমছবোৰ আপোনাক দেখাই আছোঁ লাহে লাহে চাব। আমি এতিয়া ব্ৰেকফাষ্ট কৰাৰ পিছত বুটিং শ্বুটিং কৰিম, হৰ্চ ৰাইডিং কৰিম। ইনডোৰ আউটডোৰ গোটেইখিনি আছে। দেখাই আছো এইবিলাক হ'ল চাহ বাগান। আৰু এখন হ'ল ৰেষ্টুৰেণ্টখন, কনকাৰ ভিতৰতে আছে ৰেষ্টুৰেণ্টখন, চাব পাৰে। খেৰ চেৰেদি বনাই থৈ দিছে। আনলিমিটেড বুফে দিয়ে 649ত। এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ। চাওক ব্ৰেকফাষ্টত কি কি দি আছে এইবিলাক চাওক। এইটো চিৰা ভাজা দিছে, পুৰি দিছে, এইটো পায়স, এইটোতো ঘুগুনি কয় আৰু মানে এটা দালিৰ ভাজি, এইটো আনাৰস দিছে, টকনি আছে, এই খাই আছে, আৰু এইটো জুচ হয় আৰু এইখিনি। আৰু বাকী ব্ৰেকফাষ্ট কৰি বেলেগ এক্টিভিটি কৰি দেখাই আছোঁ আপোনালোকক। ৰেষ্টুৰেণ্টৰ ইণ্টেৰিয়ৰটো চাওক, কি মজা ইণ্টেৰিয়ৰ, এইটো মজা লাগিছে। এইটো চাওক, এইটো অসমীয়াত কি নাম এইটো ক'বচোন আপোনালোকে। বহুতে নাজানে, কিন্তু মই বহুতক সুধিছোঁ এইটোৰ নামটো। মই জানো বাৰু, কিন্তু বহুতে নাজানে এইটোৰ নাম। আৰু সিফালে চাওক, এইবিলাক মজা ইণ্টেৰিয়ৰ, কি মজা। আপোনালোকেতো দেখা পালে ব্ৰেকফাষ্টটো কিমান ধুনীয়া আছিলে, ক্ষীৰ চিৰ ধুনীয়াকৈ দিছে, মজা লাগে আৰু ব্ৰেকফাষ্টটো। আহিব আপোনালোকে আহে যদি। এতিয়া আমি আহিছোঁ বটিঙত, আমি বটিং কৰিম, আপোনালোকে চাই থাকিব আমাৰ লগত। এতিয়া বুটিং কৰি আছোঁ, লাইফ জেকেটটো পিন্ধি লৈছোঁ, তাৰপিছতে এইফালে এইটো পেডেল মাৰি আছোঁ, তাই এইফালে মাৰি আছে। তো ৱেইটটো মেইনটেইন কৰিব লাগেতো, তো মই এটা চাইডত বহিছোঁ, তাই এটা চাইডে বহিছে, আৰু এডাল হ'ল ষ্টিৰিং, তো এডাল এনেকৈ ঘূৰাই দিলে ইফালে যাব, আৰু যদি এনেকৈ দিওঁ তো এইটো ইফালে যাব। মানে অপজিট ডাইৰেকশ্যনত ঘূৰাব লাগে, আৰু চিধা কৰিলে চিধা গৈ থাকিব। তো এতিয়া হালকা হালকা অলপ বৰষুণ পৰিছে, অলপমান কিনি আছে বৰষুণটো। এইটো কৰাৰ পিছত ক'ত যাওঁ চাম। এইফালে এইবিলাক চব কি ধুনীয়া সেউজীয়া ঘাঁহ, এইফালে ঘোঁৰাত উঠিব এইফালে যাব লাগিব। আৰু এই হাঁহকেইটা দেখিছেনে, এই হাঁহকেইটা মালিকৰে বোলে। চাওক আমাৰ পিছফালে পানীটো ঠেলি আছে, দেখিছে। ভৰি চৰি বিষাই গৈছে, বহুত দিনৰ মূৰত চাইকেল চলোৱা যেন পাইছোঁ, একদম পুৰা মজা। আৰু এইটো হ'ল স্কাই চাইক্লিং হয়, এই দুডাল ৰছী দুডাল দেখি আছে যে, স্কাই চাইক্লিং। ফিচিং কৰিব আহিছে, কৰিব জানে নাজানো, কিন্তু চেষ্টা কৰি আছে। কৰিব জানো, সৰুৰ পৰা ডাঙৰ হৈছোঁ বৰশী মাৰি মাৰি। তো বৰশী মাৰিছে বোলে, জানে। যিহেতু বৰশী মাৰাৰ কাৰণে আটাটো মষ্ট ইম্পৰ্টেণ্ট হয়, তো লগাই লওঁ বৰশীত। তুমি ক'ৰ পৰা শিকিছা? এইবিলাক শিকিব লগা কথা নহয় আৰু। গাঁৱৰ ল'ৰা আৰু ন? এতিয়া মাছটো উঠাই নাখাওঁ, মত মাছ থাকে বোলে, ইয়াতে মাছ নাই। ইফালে চাওঁ, এইটো চাওঁ। এইটো চাব পাৰে, মাছে ধৰিছে বোলে, ধৰিলেও ধৰিছে নেকি মাছে। ওলাই আনা আকৌ, ধৰিছো দি। মাছে ধৰিছে অলপ, ভালকৈ খাই লওক অলপ পানী দি। এৰি দিলে মাছটো, এৰি দিলে চুপটো খাই মাছটো এৰি দিলে। ৰক ক্লাইম্বিংটো মজা লাগিলে, আৰু এইটো কিবা, এইটো মই নামটো নাজানো, এইটো ভাল লাগিল। আৰু এখন হ'ল পুৰা একদম ডাঙৰকৈ চেচ বৰ্ড দিয়া আছে। চেচটো মই খেলিব নাজানো বাৰু, আপোনালোকে আহিলে খেলিব পাৰিব, বহুত ডাঙৰ ডাঙৰ হয়। এইটো পুৰা বৰ্ড ডাঙৰকৈ বনাই দিছে, মজা। এই গোটেইকেইটাৰ ওজন কিমান চাব ৰ'ব।
এই গুটিটোৰ ওজন আছে। কি যে সুন্দৰ জেগা নহয়, এনেকৈ যদি বন চন থকা এইবিলাক গছবিলাক আছে ধুনীয়া ধুনীয়া, এইবিলাক কটেজ হয়, এইবিলাক কটেজ। এতিয়া বাস্কেটবল তাই অলপ খেলিব বোলে, চাওকচোন। এইটো বলটো লৈছে, লোৱা মাৰি দিয়া, হাতত মাৰা। চাওক, ফাৰ্ষ্ট টাইম বাস্কেটবল খেলি আছো, ফাৰ্ষ্ট টাইম হয়। একদম পুৰণা হেৰি আমাৰ খাটি অসমীয়া ঘৰটো, সেইবিলাক এইটো তালৰ পাতেৰে বনোৱা আছে, ওপৰত খেৰো দিছে বোলা। এইটো চাওক, আগৰ দিনৰ মানুহে এনেকৈ বনাই লৈ পেলাই তাতে জিৰাই আছিলে। এতিয়া আমি যাই আছোঁ হৰ্চ ৰাইডিং কৰিব। তো ইয়াতে আমি বটিং কৰিছিলোঁ, ইয়াৰে পাৰে পাৰে এনেকৈ যাব লাগে। আৰু এইখন হ'ল নদী, এইখন কি নদী জানেনে আপোনালোকে? এখন হ'ল পঞ্চনৈ নদীৰ নাম। চাওক, মানে পানীৰ সোঁতটো বহুত বেছি ইয়াতে। এনেতো নদীৰ সোঁতটো ইমান নহয়, তো এইটো বেছি আছে পানীৰ সোঁতটো। আমি এতিয়া ঘোঁৰাটোৰ ওচৰত পাই গৈছোহি। এইটো চাব পাৰে, হৰ্চ ৰাইডিং লিখা আছে ইয়াতে। জেগাটো মানে পুৰা আল্টিমেট আৰু। এইটো হ'ল বুদ্ধৰ মূৰ্তি হয়, গৌতম বুদ্ধ। আগতে জেগাখিনি অলপ ভালকে দেখাই লওঁ আপোনালোকক। জেগাখিনি চাওক, কিমান ধুনীয়া, সেউজীয়া ঘাঁহেৰে ভৰ্তি, মানে দেখিলে মনটো ধুনীয়া লাগি যায় আৰু। আৰু ওচৰত এইবিলাক কি ধুনীয়া ধুনীয়া জেগা এইটো বনাই থৈছে, কি ধুনীয়া লাগিছে। এইবিলাক নদীৰ পাৰত ঘাঁহ দেখিছে, সেইবিলাকতো মাকৈ খেতি কৰিছে। আৰু ইফালে ওপৰত যাওঁ, চাওক চাওক কি ধুনীয়া জেগা, মানে আল্টিমেট আৰু, কৈছোঁ নহয়, একদম মজা জেগা। চাওক, তাই তলেদি গৈ আছে মোৰ ওপৰত, ইয়াৰ পৰা ওপৰৰ পৰা এনে দেখি নজাৰা মানুহ। এইফালে ঘোঁৰাটো হৰ্চ ৰাইড কৰি আছে, আৰ্চাৰী কৰি আছে, আমিও গৈ কৰিম অলপ পিছত। তো তাই জোলনা জুলি আছে, ময়ো জোলনা জুলিলোঁ, কিন্তু মই নেদেখা আৰু, মানে ভিডিঅ' কৰি দিয়া মানুহ নাইতো, তাই নকৰে বোলে ভিডিঅ'। এনে দেখি হৰ্চ ৰাইডিঙৰ জেগাখিনি আৰ্চাৰী কৰি আছে। তো ঘোঁৰাত উঠিব লাগিব অলপ পিছত। তো এতিয়া মই মাৰিম, চাওক ক'ত লাগে, চাওক ডাইৰেক্ট ট্ৰেইনত লাগিছে। এইটো ঘোঁৰাটোৰ বয়স বোলে 19 বছৰ হৈছে। এইটো ঘোঁৰাটো ইয়াতে অনা 3 বছৰ হৈছে বোলে। অনাৰ দিনাৰ পৰা একদিন ৰেচো পোৱা নাই বোলে, বেয়া লাগে এনেকৈ। এইটো ঘোঁৰাটো আপোনাৰে? মালিকৰ ন? আৰু বেয়া লাগে আৰু ঘোঁৰাটোৰ কাৰণে, জানবৰ হ'ল বুলিও আৰু তাৰো দুখ কষ্ট আছে। মই পুৰা মেণ্টেলি কম, কষ্ট কৰিলে কষ্ট কি ক'ব লাগে মই জানো। আৰু ঘোঁৰাৰ জীৱনকালটো কিমান বছৰ হয়? 25 বছৰ থাকে। 25 বছৰ, 25-22 বছৰ থাকে। তো গম পাইছে ঘোঁৰাৰ কিমান জীৱনকাল। এই এতিয়া ঘোঁৰাত উঠোঁ, অলপ বেছি সময় নুঠো বাৰু। চাওক, এতিয়া আমি নদীখনৰ পাৰলৈ আহিছোঁ। এইটো চাওক, পানী লাৰি দিছোঁ, চাওক পানীটো বহুত ঠাণ্ডা। মই মুখখনে ধুই লওঁ নেকি অলপ। তো মই মুখখন ধুই ল'লোঁ অলপ, দেখিছে অৱস্থা, ঘামিলোঁ একদম, চোলাটো ঘামাই। ঘোঁৰাটো তাত বেছি নুঠিলোঁ আৰু, মানে কষ্ট হয় ঘোঁৰাটো। আনাৰ দিনাৰ পৰা এদিনো ৰেষ্ট পোৱা নাই যিহেতু, তো ঘোঁৰাটোৰ বয়সো 19 বছৰে হৈছে। আৰু কেইদিনমান পিছততো যাবই আৰু, 22 বছৰ বা 26 বছৰলৈকে থাকে বুলি কৈছে। এইফালে চাওক, নদীৰ সিটোৰ পাৰে আছে এইবিলাক, এই সিটোৰ পাৰে থকা এইবিলাকো মালিকৰে বোলে মাটি হয় এইবিলাক। এয়া চাওক, হাঁহক
দানা দিছে, ভাত দিছে। ৰাজহাঁহ হয় এইটো, আমাৰ সৰস্বতী মাৰ বাহন হয় আৰু ৰাজহাঁহ। ये जो क्या है इसका नाम? बर्मा ब्रिज। ये इसका जो रस्सी है वो चेंज करना पड़ता है। चेंज करना पड़ता है। हाँ, कितने दिन में चेंज करते हैं? मैक्सिमम 15 दिन 10 दिन 6 मंथ 6 मंथ में चेंज करते हो। तो सब तो सेफ होता है ना। छोटा है। গোটেইখিনি এক্টিভিটি কৰি বহুত গৰম লাগিলে, ভাগৰ লাগিলে। তো ৰুমতে আহিলোঁ, অলপ টাইম আছে যিহেতু 12টা বজাত চেক আউট। এচি চলি আছে ৰুমত, চাব পাৰে এইটো চোলাৰ গতি ঘামি। তাৰপিছতে বাকী আমি যিখিনি আজি কৰিলোঁ সেইখিনি মানে কি হ'ল, ৰুমৰ লগত যিখিনি কমপ্লিমেণ্টাৰী দিয়ে সেইখিনি কৰিছোঁ। আৰু যদি আপোনালোকে আহে তেনেহ'লে বা 399 পাছ ল'ব লাগে, পাছ 99 ৰাখিলোঁ। আৰু 300টো আপুনি কুপন হিচাপে ইউজ কৰিব লাগিব। যদি 50 টকা লয় তেন 50 টকাৰ কুপন এটা দিব লাগিব, সেনেকুৱা আৰু। বাকী আৰু ডিটেইলখিনি মই অলপমান ডেছক্ৰিপশ্যনত দি দিওঁ, আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনত। মজা হৈছে।